মাল্টিমিডিয়া কেৰিয়াৰ মানে কি মাল্টিমিডিয়া কেৰিয়াৰ মানে হ'ল যিবিলাক এনিমেশ্যন গ্ৰাফিক্স ড্ৰয়িং বা এইবিলাক ৰিলেটেড যিবিলাক আমাৰ ফিল্ড আছে যিবিলাক কেৰিয়াৰ আমি আপোনাৰ গ্ৰাফিক ডিজাইনে হওক এনিমেটৰে হওক বা ৰিগাৰে হওক 3D আৰ্টিষ্ট 2D আৰ্টিষ্ট এই গোটেইবিলাকক আমি একেলগে কি বুলি কওঁ মাল্টিমিডিয়া কোৰ্স বা মাল্টিমিডিয়া একোটা কেৰিয়াৰ বুলি ক'ব পাৰোঁ যদি মই গ্ৰাফিক্সত কিবা এটা বনাইছোঁ যদি তাৰ লগত মই ভিডিঅ' এডিটিঙত জানো তেতিয়াহ'লে সেইটো মাল্টিমিডিয়া ছেক্টৰত যাব পাৰে আৰু মিডিয়া ফিল্ডতো যাব পাৰে এতিয়া কেনেকা ধৰণৰ স্কপবিলাকত মাল্টিমিডিয়া কেৰিয়াৰ হিচাপত লগা হয় বিশেষকৈ যিবিলাক এনিমেশ্যন কোম্পানী আছে প্ৰডাকশ্যন আছে বিশেষকৈ এনিমেশ্যন প্ৰডাকশ্যন মুম্বাইত আছে সেইবিলাকো মাল্টিমিডিয়া ফিল্ডৰ পৰাই সিহঁতে ডিপ্ল'মা যিবিলাক কৰে মাল্টিমিডিয়াত সিহঁতক তাতে জব দিয়ে আৰু যিবিলাকক গ্ৰাফিক ডিজাইনৰ লগত ৰিলেটেড মিডিয়া হাউচবিলাকত সেইবিলাকৰ এই মাল্টিমিডিয়া ছেক্টৰৰ বহুত জব থাকে আৰু লগতে যিবিলাকে আজিকালি ইউটিউবাৰ যিবিলাকে হায়াৰ কৰে নিজৰ ভিডিঅ' এডিটিং লগতে থাম্বনেইল মেকাৰ এইবিলাক গোটেইবিলাকতে একোটা মাল্টিমিডিয়াৰ ক্ষেত্ৰৰ পৰা একোটা জব অফাৰ কৰে আৰু মাল্টিমিডিয়া জানিলে নিজৰ কাৰণে যিবিলাকে বিজনেছ ক্ষেত্ৰত কাম কৰে বিজনেছৰ লগত জড়িত সেইবিলাকে আজিকালি মাৰ্কেটিঙৰ কাৰণে মাল্টিমিডিয়া ছেক্টৰৰ বিভিন্ন ধৰণৰ কোৰ্স কৰা ল'ৰাবিলাকক ডিপ্ল'মা কৰা ল'ৰাবিলাকক নিজৰ একোটা ডিজিটেল মাৰ্কেটৰ টিমত এড কৰি সিহঁতকো জব হায়াৰ কৰে জব অফাৰ কৰে সো এইখিনিয়ে য'ত আমি আলোচনা কৰিলোঁ আজি মাল্টিমিডিয়া ছেক্টৰৰ লগত জড়িত নেক্সট এটা কুৱেশ্যনত আমি আলোচনা কৰিম নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম আৰু তোমালোকে যদি আমাৰ ভিডিঅ'বিলাক ভাল পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু যিবিলাক প্ৰয়োজন বুলি ভাবা সেইটো শ্বেয়াৰ কৰা ধন্যবাদ